2013 চনৰ ডিচেম্বৰ মাহৰ 20 তাৰিখ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 68 সংখ্যক অধিৱেশন চলি আছিল। এই অধিৱেশনতে বন্যপ্ৰাণী আৰু উদ্ভিদ সংৰক্ষণৰ প্ৰতি জনসচেতনতা বৃদ্ধিৰ হেতু থাইলেণ্ডে সাধাৰণ পৰিষদৰ আন্তৰ্জাতিক বিলুপ্তপ্ৰায় বন্যপ্ৰাণী আৰু উদ্ভিদৰ বাণিজ্য সন্মিলনত 3 মাৰ্চ তাৰিখটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনায়। 2013 বৰ্ষৰ পৰা সেয়েহে 3 মাৰ্চ তাৰিখটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰি অহা হৈছে। অন্য দিৱসৰ দৰেই বিশ্ব বন্যপ্ৰাণী দিৱসৰ বাবে প্ৰতি বছৰে এটা মূল বিষয় নিৰ্ধাৰণ কৰা হয়। এই বছৰৰ মূল বিষয় হৈছে ৰিকভাৰিং কি স্পেচিছ ফৰ ইক'ছিষ্টেম ৰিষ্ট'ৰেশ্যন। ৰাষ্ট্ৰসংঘৰ পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ দশক 2021 পৰা 2030 আয়োজন কৰা হৈছে আৰু এই দশকৰ সৈতে সংগতি ৰাখি সজাগতা আৰু সংৰক্ষণমূলক অৱদান আগবঢ়োৱাৰ উদ্দেশ্যে এই বৰ্ষৰ মূল প্ৰতিপাদ্য অৰ্থাৎ থিম হিচাপে এই বিষয় নিৰ্বাচন কৰা হৈছে। 2013 চনৰ ডিচেম্বৰ মাহৰ 20 তাৰিখ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 68 সংখ্যক অধিৱেশন চলি আছিল। এই অধিৱেশনতে পৃথিৱীত থকা প্ৰতিটো উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিয়ে পৰিস্থিতিতন্ত্ৰক বহনক্ষম কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অথচ দিনক দিনে বনধ্বংসৰ ফলত, বন্যপ্ৰাণী নিধনৰ ফলত আৰু মানুহৰ মাংসলোভী স্বভাৱৰ বাবে বহু জীৱ বিলুপ্তিৰ দিশলৈ গতি কৰিছে। 2021 বৰ্ষত প্ৰকাশিত এটি উদ্বেগজনক বাতৰিয়ে উত্তৰ পূববাসীক স্তম্ভিত কৰিছে। লেখক ঋতিক শৰ্মাই 24 বছৰত উত্তৰ পূবত লোপ পাইছে 5 পৰা 14% কেনপি কভাৰ অসম শীৰ্ষক লেখাত আমেৰিকাৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানে চলোৱা অধ্যয়নৰ উদ্ধৃতি দি তেওঁ উল্লেখ কৰিছে যে 2020 চনত উত্তৰ পূবত 5 পৰা 14% কেনপি কভাৰ লোপ পাইছে। বনভূমিৰ পৰিমাণ হ্ৰাস হোৱালৈ চাই যিদৰে বন বিভাগে উদ্যোগ লৈ ক্ষুদ্ৰ বনাঞ্চল সৃষ্টিত আগভাগ ল'ব লাগিছিল সেইদৰে লোৱা পৰিলক্ষিত হোৱা নাই। বৰঞ্চ বনভূমিৰ গছ কাটি তাত নাৰ্চাৰী স্থাপন কৰি বনভূমি সুৰক্ষা কৰিব খোজা ধৰণৰ অদ্ভুত কিছুমান বাতৰিহে মাজে মাজে ভুমুকি মৰা পৰিলক্ষিত হৈছে। পথ নৱীকৰণৰ নামত বন ধ্বংস কৰি পথৰ পৰিসৰ বৃদ্ধি কৰিবলৈ খোজা বিতৰ্কই মাজে মাজে বাতৰি কাকতৰ পৃষ্ঠা দখল কৰে। সম্প্ৰতি গোলকীয় উষ্ণতা বৃদ্ধি, অজন গেছৰ প্ৰভাৱে মানৱ ভৱিষ্যতক ভয়ংকৰ দিশলৈ লৈ যোৱাৰ সময়তে এনেধৰণৰ কাৰ্যসমূহ আমাৰ বাবে যে আত্মঘাতী হ'ব সেয়া নিশ্চিত। আমাক উন্নয়ন লাগে সেয়া সঁচা কথা। তাৰ অৰ্থ এইটো নহয় যে আমাক নিঃশেষ কৰিব পৰা উন্নতি বিচাৰিম। উন্নয়নৰ বাবে আমি এনে বিকল্প চিন্তাৰ উদ্যোগ আৰু গছৰ পুনৰ সংৰোপণৰ উদ্যোগ ল'ব লাগিব যাৰ জৰিয়তে প্ৰকৃতিয়ে কোনো ধৰণৰ দুখ অনুভৱ কৰিব লগা নহয়। খেতিপথাৰত অত্যধিক ৰাসায়নিক সাৰ প্ৰয়োগে মাটি পানী দূষিত কৰাৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধিটো পৰিস্থিতিতন্ত্ৰত বন্যপ্ৰাণীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু দেখা গৈছে বৰ্তমান সময়ত আৱাসস্থলী ধ্বংস হোৱাৰ ফলত সিহঁতে বাসস্থানৰ অভাৱত বন্যপ্ৰাণীসমূহ জনাঞ্চললৈ আহিছে। ফলস্বৰূপে বন্যপ্ৰাণীৰ সৈতে মানুহৰ সংঘাত আৰু সংকট বৃদ্ধি পাইছে। গতিকে আমি বন্যপ্ৰাণীৰ আৱাসস্থলসমূহ ধ্বংস কৰাৰ পৰিৱৰ্তে সেই বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে অৰণ্যসমূহ সুৰক্ষিত কৰিবৰ বাবে আগবাঢ়ি আহিব লাগিব। লগতে বন্যপ্ৰাণীসমূহে আমাৰ খাদ্য শৃংখলক কিদৰে প্ৰভাৱিত কৰে সেই সম্পৰ্কে আমি সকলো ৰাইজক, যুৱ প্ৰজন্মক, শিক্ষাৰ্থীসকলক এৱেৰনেছ ক্ৰিয়েট কৰিব লাগিব, সজাগ কৰিব লাগিব। আৰু তেহে আমাৰ বন্যপ্ৰাণীসমূহৰ সুৰক্ষিত হ'লেহে আমাৰ মানুহ নামৰ জাতিটো জীয়াই থাকিব। সেই কথা সুন্দৰকৈ বুজাই দিব পাৰিব লাগিব। লগতে বন্যপ্ৰাণীৰ আৱাসস্থল, বন্যপ্ৰাণীৰ সুৰক্ষা এই ক্ষেত্ৰত আমি সকলো আগবাঢ়ি আহিব লাগিব।